Good morning everyone. সকলোকে ডিপোজিট পল্লৱী ব্লগলৈ স্বাগতম জনাইছো। আজি মই এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছো। ৰেচিপিটো হৈছে ভোট জলকীয়া আৰু বাঁহগাজৰ আচাৰ। আচাৰখিনি বনাবৰ বাবে পোনপ্ৰথমে মই জলকীয়াখিনি এনেদৰে প্লেটত লৈ ললো। তাৰ পাছত এই জলকীয়াখিনি কাটিবৰ বাবে মই এখন ছুৰী আৰু কাটা চামুচ ললো। আপোনালোকেও এনেদৰে কাটা চামুচ লৈ ল'ব পাৰে, তেতিয়া আপোনালোকৰ হাতত জলকীয়া নালাগে। এনেদৰে মই জলকীয়াখিনি ধুনীয়াকৈ কাটি লৈছো। এয়া মোৰ জলকীয়া কটা হৈ গ'ল। আপোনালোকে ভোট জলকীয়াৰ ঠাইত বেলেগ জলকীয়া ব্যৱহাৰ কৰিলে ইমান বেছি সোৱাদ নোলায় যিমান ভোট জলকীয়া ব্যৱহাৰ কৰিলে ওলায়। গতিকে বাঁহগাজৰ আচাৰ বনাওঁতে আপোনালোকে ভোট জলকীয়া ব্যৱহাৰ কৰিলে তাৰ সোৱাদটো বেছি ধুনীয়া হয়। এতিয়া মই বাঁহগাজটো লৈ লৈছো। প্ৰথমতে মই বাঁহগাজটোৰ বাকলি গুচাই লৈছো। এনেদৰে তাক এনেকৈ ধুনীয়াকৈ ইয়াৰ বাকলিবোৰ গুচাই লৈছো। বাকলি গুচাই সম্পূৰ্ণ হোৱাৰ পাছত মই বাঁহগাজটো এনেদৰে সৰু সৰুকৈ টুকুৰা কৰি লৈছো। এতিয়া এই বাঁহগাজৰ টুকুৰাবোৰ আমি মিক্সিত দিম। এয়া ধুনীয়াকৈ মিক্সিত দি পেলাই আমি পিচি ল'ম। এয়া দেখিছে আপোনালোকে মই এই টুকুৰাবোৰ মিক্সিত দিছোঁ আৰু ইয়াক ধুনীয়াকৈ পিচি লৈছোঁ। আপোনালোকে মিক্সিত নলৈ পেলাই আপোনালোকে পিহনাটো পিচিব পাৰে, তেতিয়াও তাৰ সোৱাদ বেলেগ হ'ব। গতিকে আপোনালোকৰ যেনেকুৱা ইচ্ছা আপোনালোকে পিহনাত পিচিও খৰিচা আচাৰ বনাব পাৰে আৰু মিক্সিত দিও আপোনালোকে বনাব পাৰে। এতিয়া মোৰ পিচা হৈ গৈছে। মই এতিয়া মিক্সিৰ পৰা ধুনীয়াকৈ প্লেটত ৰাখিছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে মোৰ পিচা সম্পূৰ্ণ হোৱা খৰিচাখিনি। এতিয়া মিক্সিত পিহা এই বাঁহগাজখিনি মই ধুনীয়াকৈ চাকনিত দি লৈছোঁ আৰু ইয়াক মই চেপি পেলাই ইয়াৰ পানীটো উলিয়াই দিছোঁ। কাৰণ বাঁহগাজত যদি পানীখিনি থাকে তেতিয়াহ'লে আচাৰটো ইমান বেছি ভাল নহয়। আপোনালোকে দেখিবলৈ পাইছে ইয়াক মই খুব সুন্দৰকৈ চেপি পেলাই ইয়াৰ পানীটো উলিয়াই পেলাই ইয়াক শুকানৰ নিচিনা কৰি দিছোঁ। আপোনালোকে দেখিবলৈ পাইছে মোৰ ইতিমধ্যে বাঁহগাজ চেপা হৈ গৈছে। এতিয়া মই এই বাঁহগাজখিনিত অলপমান নিমখ দি দিছোঁ। ইয়াৰ পাছত মই অলপমান ইয়াত হালধিও দি দিছোঁ। যিমানখিনি আপোনালোকৰ বাঁহগাজ হ'ব সেই অনুসৰি আপোনালোকে ইয়াত নিমখ, তেল আৰু হালধি দি দিব পাৰে। ইয়াৰ পাছত মই ইয়াত অলপমান মিঠাতেলো দি দিছোঁ আৰু এতিয়া এই গোটেই মিশ্ৰণখিনি মই এনেদৰে চামুচেৰে লৰাই দিছোঁ। আপোনালোকে এই মিশ্ৰণখিনিত মছলাও ব্যৱহাৰ কৰিব পাৰে। মছলা ব্যৱহাৰ কৰিলে বাঁহগাজৰ যিটো আপোনাৰ আচল সোৱাদ সেইটো ফুটি নুঠে। গতিকে মই ইয়াত মছলা ব্যৱহাৰ কৰা নাই। এয়া দেখিছে আপোনালোকে মোৰ প্ৰস্তুত হোৱা বাঁহগাজখিনিত মোৰ অলপমান মিঠাতেল কমি গৈছিলে, গতিকে মই দি দিলোঁ। এতিয়া মই এই বাঁহগাজখিনিত মই শুকাই ৰাখি থোৱা ভোট জলকীয়াখিনি দি দিবলৈ লৈছোঁ। এয়া দেখিছে আপোনালোকে মই ধুনীয়াকৈ ভোট জলকীয়াখিনি তাৰ ওপৰত দি দিছোঁ আৰু ইয়াক মই ধুনীয়াকৈ এতিয়া মিলাই দিম। এতিয়া মই চামুচখনেৰে ভোট জলকীয়াখিনি বাঁহগাজখিনিৰ লগত মিলাই দিছোঁ। আপোনালোকে চাব যাতে ভোট জলকীয়াখিনি বাঁহগাজখিনিৰ লগত ধুনীয়াকৈ মিলি যায়। আপোনালোকে জ্বলা খোৱাৰ পৰিমাণৰ ওপৰত চাই পেলাইও ভোট জলকীয়া দিব পাৰে। যে যদি কোনোবাই বেছিকৈ জ্বলা খাওঁ বুলি ভাবে তেতিয়াহ'লে বেছিকৈ ভোট জলকীয়া দিব, আৰু যদি কোনোবাই কমকৈ জ্বলা খাওঁ বুলি ভাবে তেতিয়াহ'লে কমকৈ ভোট জলকীয়া দিব। আৰু এনেদৰে মই গোটেইখিনি সুন্দৰকৈ মিক্স কৰি ল'লোঁ। এতিয়া আমি এই বাঁহগাজখিনি এনেদৰে 3 দিনমানৰ কাৰণে ঢাকি ৰাখিম। এনেদৰে ঢাকি ৰাখিলে আমাৰ বাঁহগাজখিনিৰ যিটো সোৱাদ সেইটো আৰু বেছি ভাল হয় আৰু আচাৰখিনিও যথেষ্ট সুস্বাদু হ'ব। এয়া আপোনালোকে দেখিবলৈ পাইছে মোৰ এই প্ৰস্তুত হোৱা বাঁহগাজৰ আচাৰ। মই এনেদৰে 3 দিন
এই বাঁহগাজখিনি থোৱাৰ কাৰণে আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ ৰংটো অলপ সলনি হৈছে। এতিয়া আপোনালোকে নিজৰ ইচ্ছা অনুসৰি এই বাঁহগাজখিনিৰ আচাৰখিনি ধুনীয়াকৈ বৈয়ামত ভৰাই থৈ দিব পাৰে আৰু মাজে মাজে ৰ'দত দি থাকিলে এই বাঁহগাজৰ আচাৰখিনি বহু দিনলৈ ভাল হৈও থাকিব আৰু ইয়াৰ সোৱাদটো আৰু বেছি ভাল হৈ গৈ থাকিব। গতিকে এয়াই আছিলে আজিৰ বাঁহগাজৰ আচাৰৰ ৰেচিপি। গতিকে যদি আপোনালোকে ভিডিঅ'টো ভাল পায় বাঁহগাজৰ আচাৰ বনাব আৰু ইয়াৰ প্ৰকৃত সোৱাদ ল'ব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।